নমস্কাৰ, মই সংগীতা ভৰালী। চাৰিওফালে কৰোণাৰ আতংকময় পৰিৱেশ। মৃত্যু এতিয়া তেনেই সহজ আৰু জীৱন দুৰ্লভ। তাতে আকৌ সিদিনা প্ৰচণ্ড ভূমিকম্পই জোকাৰি গ'ল আমাক। এনে ভয়াৱহ পৰিস্থিতিত আশাহত হৈছে মানুহ, হেৰুৱাই পেলাইছে জীৱনৰ প্ৰতি বিশ্বাস। চূড়ান্ত হতাশাই গ্ৰাস কৰি পেলাইছে আমাক। আমি প্ৰত্যেকেই বৰ গভীৰভাৱে যেন উপলব্ধি কৰিছোঁ জীৱনটো যে বৰ থুনুকা। আৰু এনেকুৱা সময়তে ৰিলায়েন্সৰ দৰে সুপ্ৰতিষ্ঠিত এটা কোম্পানীত যোৱা বছৰলৈকে ভাইচ প্ৰেছিডেণ্ট হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা প্ৰকাশ শ্বাহ নামৰ ব্যক্তিজনে নিজৰ সৰ্বোচ্চ ত্যাগ কৰি পত্নীৰ সৈতে জৈন ধৰ্মত দীক্ষিত হ'ল আৰু সন্ন্যাস গ্ৰহণ কৰিলে। এয়া যেন সেই মগধ সম্ৰাট চন্দ্ৰগুপ্তৰ কাহিনীৰ পুনৰাবৃত্তি। চন্দ্ৰগুপ্তৰ কাহিনী কেৱল ৰাজ্য প্ৰতিষ্ঠাৰ কাহিনী নাছিল, ভাৰতবৰ্ষৰ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ মহান অৰ্থশাস্ত্ৰবিদ, কূটনীতিবিদ চাণক্য। সেই চাণক্যই সপোন দেখিছিল এনে এখন অখণ্ড ভাৰতবৰ্ষৰ যাৰ সীমা লংঘন কৰাৰ দুঃসাহস কৰিব নোৱাৰিব কোনো বিদেশী শক্তিয়ে। কিন্তু চন্দ্ৰগুপ্তই কৰিলে কি? দুৰ্ভিক্ষ অনাবৃষ্টি যেতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিলে, দিক বিদিক হেৰুৱাই পেলালে চন্দ্ৰগুপ্তই। আৰু চাণক্যই গঢ় দিয়া বিশাল সাম্ৰাজ্য পুত্ৰৰ হাতত গতাই থৈ তেওঁ সন্ন্যাসী হৈ গুচি গ'ল। জৈন ধৰ্মত দীক্ষিত হ'ল চন্দ্ৰগুপ্ত। প্ৰকাশ শ্বাহেও তাকেই কৰিলে। বম্বে IITৰ পৰা ইঞ্জিনিয়াৰিঙৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল প্ৰকাশ শ্বাহে। ধীৰুভাই আম্বানীয়ে ভাৰতবৰ্ষৰ যি অন্যতম সৰ্ববৃহৎ তেল শোধনাগাৰ প্ৰতিষ্ঠাৰ সপোন দেখিছিল, তাক বাস্তৱায়িত কৰিছিল প্ৰকাশ শ্বাহে। আৰু তেওঁৰ মাহিলী উপাৰ্জন আছিল প্ৰায় 7 কোটি। আৰু আজি বগা সাজ পিন্ধি তেওঁ জৈন ধৰ্মত দীক্ষিত হ'ল। এতিয়াৰ পৰা তেওঁ সুদা ভৰিৰে খোজকাঢ়িব, শিক্ষা গ্ৰহণ কৰি জীৱন যাপন কৰিব। কিন্তু এয়া যেন সঠিক সিদ্ধান্ত। বিষয় বাসনা ত্যাগ কৰি মুখ্যৰ পথত খোজ দিব বিচৰা প্ৰকাশ শ্বাহৰ চিন্তাক আমি ভুল বুলি ক'ব খোজা নাই। কিন্তু এই দুঃসময়ত আত্মমুক্তিৰ পথ বিচৰাতকৈ পৃথিৱীৰ মুক্তিৰ পথৰ সন্ধান কৰা হয়তো বেছি প্ৰয়োজনীয় আছিল। ঈশ্বৰ চিন্তা কৰি বিষয় বাসনাৰ পৰা মুক্ত হোৱাতকৈ অকণমান চিকিৎসা, হস্পিটেলত এখন বিচনা আৰু শ্মশানত চিতা জ্বলাবৰ বাবে অকণমান ঠাই বিচাৰি হাহাকাৰ কৰা, ঈশ্বৰৰ সতী সন্ততিসকলৰ প্ৰতি সহায়ৰ এখনি হাত আগবঢ়োৱা এই সময়ত হয়তো বেছি জৰুৰী আছিল, নহয়নে? আহক এই দুঃসময়ত আমি ইজনে সিজনৰ সাহস হওঁ। এই প্ৰতিকূল পৰিস্থিতিৰ মুখামুখি হ'বলৈ যিমানখিনি পাৰোঁ পৰস্পৰৰ সহায়ক হওঁ। আহক যুঁজ দিওঁ আমি এই কৰোণা মহামাৰীৰ সৈতে। কতজনৰ কৃচ্ছ সাধনা আৰু ত্যাগৰ ভেটিত গঢ়ি উঠা মানৱ সভ্যতাক আমি ইমান সহজে হাৰি যাবলৈ দিমনে? সামান্য এটা ৰোগৰ বীজাণুৰ ওচৰত মানুহৰ হাজাৰ হাজাৰ বছৰীয়া ইতিহাসত এনেধৰণৰ মহামাৰী অতিমাৰী আহি সভ্যতাক প্ৰত্যাহ্বান জনাইছে। তথাপিও মানুহে সকলো ধৰণৰ বাধা বিপত্তি, সংকট সংশয় অতিক্ৰম কৰি প্ৰগতিৰ খোজত আগুৱাই গৈছে। আমিও সকলো বিপত্তিক নেওচা দি আগুৱাই যাম। মনত ৰাখিব জ্যোতিপ্ৰসাদে কোৱা সেই কথাষাৰ। আন্ধাৰ যিমানেই গভীৰ হ'ব, পোহৰো সিমানেই উজ্জ্বল হ'ব। চাৰিওফালৰ পৰা ঘন ঘোৰ আন্ধাৰে আৱৰিলেও ভয় নকৰিবা, পোহৰ আহিবই। আজিলৈ ইমানেই, ধন্যবাদ।